হাই বন্ধুসকল, মই মন্টু প্ৰিয়ম। ময়ো আপোনালোকৰ দৰে পৰীক্ষা দি পেলাই ৰিজাল্টৰ বাবে ৰৈ আছোঁ। বাৰে বাৰে গৈ পেলাই SLPR ছাইটটোত চাই আছোঁ কেতিয়া ৰিজাল্ট দিয়ে, কেতিয়া নটিচ আহিব। DGPৰ তাত যাই পেলাই টুইটটো চাই আছোঁ, কেতিয়া টুইট কৰিব। নাই, এতিয়ালৈ পোৱা নাই। আপোনালোকেও চাই আছে যদিও গম পাইছে, এতিয়ালৈ কোনো অফিচিয়েলি নটিচ দিয়া নাই। যথাসম্ভৱ অতি সোনকালে ৰিজাল্টটো ঘোষণা কৰিব, সেনেকুৱা এটা মোৰো ভাৱ হয়। আৰু বাকীবিলাকেও যিবিলাকে কৈ আছে, ইউটিউবাৰ ভালেকেইজনে এইটো কথাই কৈছে যে 15 তাৰিখৰ আগত দি দিব। হয়, 15 তাৰিখৰ আগতে ৰিজাল্টটো দি দিব। যদি আপোনালোকে SLPR মেইন ছাইটটোত যোৱা, তেতিয়া গ'লে দেখিবা যে যিটো আছাম পুলিচৰ লিংক আছে, সেই লিংকটো বৰ্তমান তাত মানে ৰিজাল্টটো লিংকটো শ্ব' হৈ আছে। ৰিজাল্টৰ লিংকটো শ্ব' হৈ থাকিলেও কিন্তু এক্টিভ হোৱা নাই। যেতিয়া এক্টিভ হৈ যাব, আপোনালোকে সকলোৱে নিজৰ ৰিজাল্টটো চাব পাৰিব। বা বাকীবোৰৰ যেনেকুৱাকৈ ৰিজাল্টটো দি দিছে, তেনেকৈ নিশ্চয় PDF এটাও দি দিব পাৰে। দি দিলে তাত নিজৰ নামটো চাই ল'ব পাৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে লাইক শ্বেয়াৰ কৰিব পাৰে যদি ইচ্ছা কৰে আপোনালোকে। পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ বিদায়।